ছাত্র হরিপুর আঞ্চলিক ছাত্র জিন্দাবাদ জিন্দাবাদ নির্মাণ বা মেরামতির ক্ষেত্ৰত এইটো পাইছে ভাগ্য কলিতা আমি পোৱা বুলি জানিছোঁ, কিন্তু কাম এতিয়াও আৰম্ভ কৰা নাই। আজি 8 মাহ হৈ গ'ল, যিহেতুতো ভুগিছে ৰাইজে। গতিকেই আমি বৃহত্তৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত ধুবুৰী জিলা ছাত্ৰ সন্থা উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত গৰীব আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইজৰ সহযোগত আমি আজি পথ অৱৰোধৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে মানে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ। আৰু যোৱা 9 ছেপ্টেম্বৰত বহলপুৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অৱৰোধ এটা হৈছিল। আমি আজি গৌৰীপুৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এইটো অৱৰোধ কৰিলোঁ। আমি বিচাৰোঁ কি অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিব লাগে ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত। আমি মেমৰেণ্ডাম এখন দিছোঁ, এতিয়াও দিয়া নাই, আমি ৰেডি কৰিছোঁ। সেই মেমৰেণ্ডামত আমি 15 দিনৰ সময়সীমা বান্ধি দিছোঁ। 15 দিনৰ ভিতৰত যদি ঠিকাদাৰে বা চৰকাৰে যদি এই ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি 24 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অথবা অৰ্থনৈতিক অৱৰোধৰ দৰে ভয়ংকৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। দেখা গৈছে কেন্দ্ৰীয় চৰকাৰ নীতিন গাডকাৰী পথ পৰিবহণ মন্ত্ৰী, তেওঁৰ অসমত বিভিন্ন ধৰণৰ ঘোষণা কৰি গৈছে, কিন্তু এতিয়ালৈকে বানপানীৰ পিছত এটা ঘাইপথৰো কাম আৰম্ভ হোৱা নাই। আপুনি কি ভাবে নেকি কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে এই ক্ষেত্ৰত? কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা সফলতাৰ কথা আমি ক'বলৈ নাযাওঁ। অসমখন কেন্দ্ৰীয় চৰকাৰে সদায় মাহি আজি আপোনালোকে এই পথ অৱৰোধ কাৰ্যসূচী কি হ'ল? তাৰমানে বহলপুৰৰ পৰা গৌৰীপুৰলৈকে এই 70 কিলোমিটাৰ প্ৰায় পথছোৱা আজি দীৰ্ঘদিন ধৰি এটা বিধ্বস্ত অৱস্থাত পৰিণত হৈছে। অসহ্য যন্ত্ৰণা পাই আছে ৰাইজে। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই বহুদিন ধৰি বাট চাই আছোঁ। আমি বিশেষ সূত্ৰে গম পাইছোঁ যে আজি প্ৰায় 8 মাহ আগতে টেণ্ডাৰ সম্পূৰ্ণ হৈছে, ঠিকাদাৰে কামো পাইছে, কিন্তু কিয় তেওঁলোকে আজিলৈকে বাস্তৱ পদক্ষেপ কোনো গ্ৰহণ কৰা নাই ৰাস্তা পুনৰ নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত। গতিকেই জিলাবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি আজি ধুবুৰী জিলা ছাত্ৰ সন্থাই বিভিন্ন আমাৰ ভাতৃ সংগঠন আৰু ৰাইজৰ সহযোগত আমি আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। চৰকাৰ ব্যৰ্থ হৈছে নেকি? চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ, এইটো ক'বই নালাগে। চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। পৰিবহণ চক্ৰৱৰ্তীয়ে গুৰুত্ব আৰোপ কৰা নাই নেকি? পৰিবহণ চক্ৰৱৰ্তীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই এই ক্ষেত্ৰত। আৰু তেওঁ এজন ব্যৰ্থ গড়কাপ্তানী মন্ত্ৰী বুলি ইতিমধ্যে অভিহিত হৈ গৈছে অসমৰ জনমানসত। তেওঁক এতিয়াই পদত্যাগ কৰিব লাগে। এতিয়াই পদত্যাগ কৰিব লাগে। নীতিন গাডকাৰীৰ ভূমিকা কি বুলি? নীতিন গাডকাৰীৰ ভূমিকা অসমখনক আজি কেন্দ্ৰীয় চৰকাৰে যেনেকৈ চাইছে মাহিমাইৰ দৰে অৱহেলিত অসম। কেন্দ্ৰীয় চৰকাৰে আজি স্বাধীনতাৰ সময়ৰ পৰা অসমক যি চকুৰে চাই আছে, নীতিন গাডকাৰী সেই একে চকুৰে চাই আছে।